পুৱাই শুই উঠি জিমলৈ যাওঁ, সেইবাবে ৫ বজাত সদায় সাৰ পাওঁ। জিম আহি দেখোঁ কোনোৱেই নাই, হাতত ঝাৰু লৈ সাৰি দিলোঁ ঠাই। চাফা চিকুণ হ'লে থাকি লাগে ভাল, নহ'লে হৈ যাব বাঁহতলৰ খাল। ৱাৰ্ম আপ কৰি ডাম্বেল জোৰ লৈ, মাৰণৰ চাটত ঘাম আহিল বৈ। জিম মাৰি আহি যাওঁ পথাৰলৈ বুলি, কৰিম বুলি স্প্ৰে দৰৱ ল'লোঁ গুলি। তাৰ পাছত ছাতিটো মূৰত ল'লোঁ পিন্ধি, নহ'লে ৰ'দে ভালকৈ দিব বিন্ধি। ধুনীয়াকৈ স্প্ৰেটো পিঠিত তুলি লৈ, মাৰি দিলোঁ গছত ঔষধ গ'ল বৈ। দেউতাই আহিলে তিয়ঁহ অলপ নিবলে, বেপাৰীক হেনো বেচিবলৈ দিবলে। এটা দুটাকৈ ছিঙি এক ভাৰ, চাইছে এইবাৰ জোখৰ দিয়া গোবৰ সাৰ। এক ভাৰ হ'লত হেকু কেকু কৰি, দেউতা গুচি গ'ল বাওকাপাত ধৰি। ফল বিকাৰ দিনত মনটো লাগে ভাল, এটকা দুটকাকৈ হাতত পৰে মাল। ফাৰ্মৰ পৰা আহি ভাইটিৰ লগত, পেণ্ডেলৰ আছে ভাড়া চাবলৈ পৰিল ভাগত। চাপৰি ৰাস্তা পানী আছে বৈ, বাইকখন ঠেলি ভাইটি আছে গৈ। ৰাতি দিছিল বৰষুণ ৰাস্তা হ'ল পানী, পানীবোৰ বৈ গৈ মাজত দিছে খানি। হ'লেও পৰিৱেশটো বৰ ভাল লাগিল, বাঁহৰ পালোঁ দলং, মাথা দুটা ভাগিল। সেই বুলি বাইকৰ পৰা দিলোঁ মই নামি, তললৈ পৰিলে হাড় যাব ভাঙি। মাছ ধৰিবলৈ ঠাইকণ হ'ব বৰ ভাল, পাতি দিলে এখন কাৱৈ লাঙি জাল। দুফালে দুটা আছে এৰা সুঁতি, গৰমৰ দিনত পাই বতাহৰ জুতি। আহি আহি পালোঁ একণ মনোমোহা ঠাই, এৰি যাবলৈ মনেই যোৱা নাই। ৰিপ ৰিপ বতাহ দেহা পৰে জোৰ, মনটো উৰি যায় বহু দূৰ। প্ৰকৃতিৰ নিচিনা একোৱেই নাই, বিচাৰিলেও নাপায় এনেকুৱা ঠাই। ৰৈ যোৱা বাটৰুৱা লৈ যোৱা সুখ, ইয়াতেই শেষ হ'ব দিনটোৰ দুখ। তাৰ পাছত আহি পালোঁ বিয়া ঘৰ, পেণ্ডেল হ'ল ৰেডি এতিয়াহে মৰ। মিস্ত্ৰীবোৰক ক'লোঁ কৰা খৰ ধৰ, কিবা যদি আছে সোনকালে তৰ। সেই বুলি কৈ ঘৰলৈ ঘূৰি, ভালেই লাগিলে আগবেলা ফুৰি। ৰাস্তাত এখন পালোঁ বিদ্যালয়, সৰুতে যাবলৈ লাগিছিলে ভয়। তেতিয়া পঢ়োঁতে ক খ শ্ৰেণী, পাঠদানৰ সময়ত যাওঁ যেনি তেনি। ঘৰ আহি পাই পথাৰলৈ আহি, বেলি হ'ল চোকা দেহা গ'ল দহি। লাহে লাহে খোজ ল'লোঁ ভাৰ পাচি লৈ, দূৰণিৰ ৰাস্তা আদায় নহয় গৈ। জপনাখন খুলি ভাৰ পাচিযোৰ থৈ, ভিতৰলৈ সোমালোঁ আকৌ তুলি লৈ। ফাৰ্মত এতিয়া ডাঙৰ হৈছে জিকা, উপযুক্ত সময়ত হ'ব আজি বিকা। এইফালে ছিঙিব হৈ গৈছে ভেন্দি, সোনকালে বুঢ়া হৈ জেগা কৰে বন্দী। জিকাবোৰ ভাল লাগে ডাঙৰ হ'লে চাই, ইহঁতক বগাবলৈ লাগে বহুত ঠাই। ছিঙিবৰ হৈ গৈছে তিতাকৈ কেৰেলা, চাইজ হৈছে ডাঙৰ হোৱা নাই লেৰেলা। ফলে ফুলে গছবোৰ হৈ গৈছে জাতি স্কাৰ, গুৰিত দিছিলোঁ জৈৱিক সাৰ। এইখিনিতে আছে কেপচিকাম, ডাঙৰ হ'লে ভালকৈ এসাঁজ খাম। তিয়ঁহবোৰ লাগিছে ডাল ভৰি ভৰি, দেখিলেই যায় জিভাৰ পানী সৰি। কমেও আছে ৫০ জোপা গছ, প্ৰত্যেকজোপাত লাগিছে ভাল আছিল সঁচ। তৰমুজ লাগি ডাঙৰ হৈছে চাইজ, বজাৰত বিকিলে ভাল পাম প্ৰাইচ। কমেও আছে ৮০০ মান পুলি, ফলে ফুলে লাগি হৈ আছে গুলি। এইফালে ব্ৰেডত কৰিছিলোঁ ধনিয়া, গছবোৰ সবল হৈ আছে ধুনীয়া। চিৰিয়ালবোৰ লাগিছে এটি দুটি কৰি, ভিডিঅ' এটা কৰিলোঁ হাতেৰে ধৰি। ৰঙালাওৰ চাইজ বহুতেই ডাঙৰ, গুটিবোৰ দিছিলোঁ উন্নত মানৰ। ফাৰ্মৰ পৰা আহি তৰমুজ এটা কাটি, বোকা লাগে বুলি কাঁহীখন পাতি, খাই বৈ লৈ গাটো তিয়াই, তাৰ পাছত ল'লোঁ বিচনাত জিৰাই। লাহে লাহে টোপনিত চকু খালে জাপ, আজিলৈ ইমানতে ব্লগ দিছোঁ গাপ।